এজাক বৰষুণতে ডিগবৈ বিভিন্ন অঞ্চলত একাঠুকৈ পানী। স্কুল অফিচলৈ যোৱা ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। বিশেষকৈ পৌৰসভাৰ অন্তৰ্গত মিলন নগৰ, লাচিত নগৰৰ ৱাৰ্ড সদস্যসকল গভীৰ নিদ্ৰাত শুই থকা পৰিলক্ষিত হৈছে। উক্ত অঞ্চলৰ পথ উপপথ চোতাললৈকে পানীৰে ভৰি পৰিছে। চোতালত বাৰাণ্ডাত বাৰণি পানীয়ে মাছ দেখা পোৱা গৈছে। ডিগবৈ পৌৰসভা পানী ওলাই যোৱা নলাসমূহ সময়মতে পৰিষ্কাৰ নকৰাত এনেদৰে প্ৰতি বছৰেই কৃত্ৰিম বানপানী হয় চহৰখনত। কৃত্ৰিম বানপানী হোৱাত ছাত্ৰ ছাত্ৰী কৰ্মচাৰীসকল স্কুল অফিচলৈ যোৱাৰ সমস্যাৰ সন্মুখীন দেখা পোৱা গ'ল। ডিগবৈৰ পৰা হাছান আখতাৰ সৈতে প্ৰতিবেদন, জনতা লাইভ অসম। নগৰত আপোনালোকে দেখিছে ইমান পানী হৈ গৈছে। ইয়াৰ মূল কাৰণ হৈছে এই নলা যি আগত গৈ পেলাই 6 ফুটৰ নলা আগত গৈ পেলাই 3 ফুট কৰি দিয়া হৈছে, য'ত ওপৰত স্লেব দিয়াৰ কাৰণে টাউন কমিটিৰ ইঞ্জিনিয়াৰৰ ভুলৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। আমি বহুবাৰ ক'লোঁ, আপোনাৰ বিধায়কক কৈছোঁ, MP-ক কৈছোঁ, এই গোটেই হেৰিবোৰ দেখাইছোঁ, কিন্তু তাৰ গুৰুত্ব দিয়া নাই। আজি কমচে কম আপোনাৰ 3 বছৰৰ পৰা কৈ আছোঁ যে এনেকৈ হৈ আছে, আপোনালোকে ইয়াৰ ব্যৱস্থা কৰক, নলাৰ 2 চাইডে আপোনালোকে ওখ কৰাই দিয়ক, কিন্তু কোনো কাণসাৰ নাই। সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে এই হেৰিৰ দ্বাৰা আমাৰ অনুৰোধ শুনে যায়। ডাঙৰ কথা কি হৈছে, আজি এই এনেকুৱা অৱস্থা হোৱাৰ পৰা ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হৈছে, পঢ়া শুনা কৰিবলৈ যাবলৈ পৰা নাই স্কুলত, কাৰণ ঘৰত আবদ্ধ হৈ আছে। ছোৱালীবোৰো তেনেকুৱা অৱস্থা, কোনো স্কুলত ড্ৰেছ পিন্ধি যাব কেনেকৈ? ইয়াত হোষ্টেলৰ ল'ৰা ছোৱালী আছে, কলেজত যাব পৰা নাই। মানুহ চাকৰি গৈ ওলাই যাবলৈ দিগদাৰী হৈছে, বেমাৰী মানুহক হস্পিটেল লৈ যাবলৈ দিগদাৰী হৈছে। আপোনালোকে নিজে দেখিছে 1 হাতৰ ওপৰত পানী হৈছে। সেইকাৰণে অনুৰোধ যে এইটো সোনকালে সমাধান হ'ব লাগে।